Hey guys, welcome back to my channel. So আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ লগত আলোচনা কৰিম LPৰ কাটঅফৰ বিষয়ে। সো হিমান এটা নকওঁ, জাস্ট মই ওভাৰঅল এটা কৈ দিম যে কিমান কাটঅফ হ'ব পাৰে কোন কোন ক্যাটাগৰী। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। সো কাটঅফ সকলো ডিস্ট্ৰিক্টতে সেম নহয়, সব ডিস্ট্ৰিক্টতে কম বেছি অলপ হ'ব পাৰে, য'ত পোষ্টৰ সংখ্যা বেছি বা য'ত পোষ্টৰ সংখ্যা কম তাৰ কাটঅফ নিশ্চয় ডিফাৰেন্স আহিবই কিবা এটা। সকলো ডিস্ট্ৰিক্টত কাটঅফ সেম নাহে। সো সকলো টেট প্ৰাৰ্থীয়ে যিসকলে LP টেটত উত্তীৰ্ণ হৈছে সকলোৱে বা UP টেটতেই উত্তীৰ্ণ হৈছে, সিহঁতে বহুত আশাৰে বাট চাই আছে যে প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব। সো প্ৰভিজনেল মেৰিট লিষ্ট ওলাব, অতি সোনকালে ওলাব, যিহেতু প্ৰচেছিং হৈয়ে আছে, প্ৰায় শেষে হৈছে। সো মাৰ্চৰ লাষ্টলৈকে ওলাই যাব পাৰে। সো আপোনালোকৰ কাটঅফ জেনেৰেলৰ ক্ষেত্ৰত যিসকল আছে, সো জেনেৰেলৰ ক্ষেত্ৰত 205ৰ ওপৰত যিসকল আছে সিহঁতে নিশ্চিন্ত মনে থাকক, যে সিহঁতে নিশ্চিত থাকক যে সিহঁতে চাকৰি পাবই এইবাৰ 205ৰ ওপৰত যিসকল আছে। সো কোনোবা ডিস্ট্ৰিক্টত 205ৰ তললৈও নামি যাব পাৰে। ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত যিখিনি আপোনালোকৰ মাৰ্কছ আহিব, তাতকৈ লাষ্ট প্ৰভিজনেল লিষ্ট যেতিয়ালৈকে ফাইনেল লিষ্টখন যেতিয়া ওলাব, ফাইনেল লিষ্টখনত তাতকৈ নিশ্চয় 7-8 মাৰ্ক কমি যাব। সো আপোনালোকে অলপ টেনশ্যন ফ্ৰী থাকক যিসকলৰ মাৰ্ক 205ৰ ওপৰত আছে। আনহাতে EWSৰ ক্ষেত্ৰত কৈছোঁ, এইখিনি 200ৰ ওপৰখিনি একেবাৰে পচিবিলিটি আছে পোৱাৰ, কিন্তু কোনোবা ডিস্ট্ৰিক্টত কমিও যাব পাৰে, বহুত 196 মানলৈকেও যাব পাৰে, 195 মানলৈকেও যাব পাৰে। সো সেইখিনি অলপ টেনশ্যনতে আছে, কিন্তু 200ৰ ওপৰত থকাখিনি নিশ্চিত যিখিনি পাবই। আৰু SCৰ ক্ষেত্ৰত কৈছোঁ, SC/STৰ ক্ষেত্ৰত কৈছোঁ, সিহঁতে 197 198ৰ ওপৰৰ যিখিনি আছে সিহঁতে পাবই। আৰু OBCৰ ক্ষেত্ৰত কৈছোঁ 205ৰ ওপৰখিনি, সিহঁতেও 205ৰ ওপৰখিনি পাবই, কিন্তু কোনোবা ডিস্ট্ৰিক্টত কমো যাব পাৰে। সো সেইখিনি কোৱা নাই মই, আপোনালোকে আগৰ লিষ্টবোৰ কম্পেয়াৰ কৰি চাব পাৰে। সো আজিৰ বাবে এইখিনি, আশা কৰোঁ আপোনালোকক নতুন ভিডিঅ' লৈ আনিব পাৰিম, আৰু যেতিয়া আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' বনাম যে কাটঅফ কিমান যাব পাৰে। সো এখন লিষ্ট ওলালেহে অলপ চাব পাৰিম যে কেনেকুৱা হ'ব পাৰে এইবাৰ, কিন্তু যোৱাবাৰতকৈ বেছি এটা ডিফাৰেন্স নাহিব, তেনেকুৱাই আহিব লাগে। সো ঠিক আছে, আজিৰ বাবে এইখিনিয়ে।